আমি আজি আমাৰ বিটিচি অঞ্চলত থকা আমাৰ বিপিএফ দলৰে হওক বা বিজেপি দলৰে হওক যিমান MCLA এক্স MCLA আছে, এক্স AM আছে বা এক্স MLA আছে বা এক্স মিনিষ্টাৰ আছে, সকলোকে লৈ আমি কথা পাতিছোঁ। যিহেতু সেইদিনা আমাৰ এই মুছলপুৰতে আমাৰ PMB মিটিং হৈছিলে। ইয়াত এক্স MLA আৰু এক্স AM বা এক্স MCLA সকলক লৈ এটা ভিজিলেন্স কমিটি বনোৱাৰ কথা আমাৰ মাজত ডিছকাশ্যন হৈছে আৰু ডিচিশ্যনো হৈছে। সেই হিচাপত আমি সেইদিনা 4 জুনত আমি আলোচনা কৰিছে আমাৰ BTC কাউন্সিল মিটিঙত। সেইটো এই ডিচিশ্যনটো পাৰ্টীয়ে যিটো ডিচিশ্যন লৈছে এই ডিচিশ্যনটো ৱেলকাম কৰিছে বা ডিচিশ্যনো লৈছে যে এক্স MLA আৰু এক্স AM আৰু এক্স MCLA সকলক লৈ বিজেপি আৰু BPF দলৰ যিমান আছে সকলোকে লৈ এটা মনিটৰিং কমিটি বনোৱা হওক BTC পৰ্যায়ত কামবিলাক চাবৰ কাৰণে বা কিমান কি হৈছে, ক'ত কি হৈছে হোৱা নাই বা ডিপাৰ্টমেণ্টেলি ক'ত কি প্ৰয়োজন আছে সেইবিলাক গোটেই চালি জাৰি চাবৰ কাৰণে এই কমিটিটো দৰকাৰ আছে বুলি আমাৰ BTC কাউন্সিলৰ ডিচিশ্যন হৈছে। সেইকাৰণে মই আকৌ আজি আমাৰ BTC অঞ্চলত বিজেপিয়ে হওক বা BPFৰে হওক যিমান এক্স MLA বা এক্স মিনিষ্টাৰ বা এক্স AM বা এক্স MCLA সকলক লৈ মই আলোচনা কৰিছোঁ। অসম চৰকাৰৰ বাজেটটো মই কম, আমি যিমান দূৰ জানো অসম চৰকাৰৰ যেনেকৈ বিচাৰিছে দিল্লীৰ পৰা এই হিচাপত পইচা পাবলৈ সক্ষম হোৱা নাই, বহুত কম পাইছে বুলি আমি জানো। যেনিবা যোৱা বছৰত 100 টকা পাইছিল অসম চৰকাৰে দিল্লীৰ পৰা, তো 100 টকাতকৈ কমত আহিছে, 80 টকা মাত্ৰ পাইছে সিহঁতে, বহুত কম। তো এই হিচাপত আপুনি BTCটো কম পাব। যেনিবা যোৱা বছৰ BTC 100 টকা পাইছিল, হয়তো 100 টকা নাপাবও পাৰে এইবাৰ, কিন্তু বঢ়াবহে লাগিছিল, 110 বা 120 হ'ব লাগিছিল। কিন্তু মই যিমান দূৰ জানো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা অসম চৰকাৰে যেনেকৈ পাইছে প্ৰপৰ্চনেট পাব লাগে এই হিচাপত পোৱা নাই, কম পাব, কম পাইছে বুলি জানো। BTCও মই আশা কৰা নাই ভাল বাজেট হ'ব বুলি। যেন হওক আমি কম হ'লেও এইটোতে আমি এই বছৰটো চলাব লাগিব। কম বাজেট পালে আপুনি সুখী হ'ব জানো BTC উন্নয়নৰ কাৰণে? মই কি কৈছে সুখীৰ কথা নহয়, মই কাম কৰিম, পইচা কম হ'লে কি হ'ব। কিন্তু মই বিচাৰিছে কণ্ট্ৰেক্টাৰ বিচাৰিছে মই বাকীত কাম কৰা মানুহ বিচাৰিছোঁ, অহা বছৰত দিম। মই কাম কৰাৰ ক্ষেত্ৰত কম নহয়, পইচা কম হ'লেও কামটো কৰিম, কাম বাধা নহয়, বাকী কৰিব লাগিব, মই গৈ হেড দিম। ছাৰ অখিলভাৱে দাবী কৰিছে যোৱাকালি এইবিলাক কি ডিপাৰ্টমেণ্ট, এইটো কি ডিপাৰ্টমেণ্ট, এইটো কি ডিপাৰ্টমেণ্ট, কিবা ডিপাৰ্টমেণ্ট আছে আপোনাক আৰু জয়ন্ত মল্ল বৰুৱাক কৈছে দুৰ্ভোগ নাই। এইটো ডিপাৰ্টমেণ্ট PWD ডিপাৰ্টমেণ্টৰ কথা কৈছে না চেৰিকালচাৰত না এগ্ৰিকালচাৰত? চেণ্ডিকেট কিবা ডিপাৰ্টমেণ্ট আছে? ডিপাৰ্টমেণ্ট থাকিলেহে মই চলাব, ডিপাৰ্টমেণ্টেই নাই। ষ্টেট গভৰ্ণমেণ্টৰ লগত আছে, মইতো দেখা নাই চেণ্ডিকেট ডিপাৰ্টমেণ্ট বুলি। যদি ডিপাৰ্টমেণ্ট আছে চেণ্ডিকেট তেতিয়া মই চলাম। নাজানে একো নাজানে, চিণ্ডিকেট ডিপাৰ্টমেণ্ট আছে নেকি? আমাকতো দিয়া নাই। ষ্টেট গভৰ্ণমেণ্টৰ লগতো ডিপাৰ্টমেণ্ট নাই। ষ্টেট গভৰ্ণমেণ্টৰ লগত চিণ্ডিকেট ডিপাৰ্টমেণ্ট আছে, যদি আছে আমাক ট্ৰেন্সফাৰ দিয়া নাই। কিন্তু BTC চিণ্ডিকেট ডিপাৰ্টমেণ্ট নাই। চিণ্ডিকেট যদি ডিপাৰ্টমেণ্ট থাকিলে হয় তেতিয়া আমি চলাব পাৰিলে হয়, ডিপাৰ্টমেণ্টে নাই, কেনেকৈ চলাম? এইটো আজি ক্লাছ 10 আৰু 12 এইটো কোচিং, ছামাৰ কোচিং কৰিছে BSU, আমাৰ BPF দলৰ BSU, ডিষ্ট্ৰিক্ট BSU বা চেণ্ট্ৰেল BSU একেলগে লগ লাগি এই কোচিং কেম্পটো কৰিছে। আজি কোচিং কৰিছে বুলি অহাকালি ভাল ৰিজাল্ট পাব সেইটো নহয়, ইয়াৰ ৰিজাল্ট আস্তে আস্তে আহিব। অকল এই বছৰ নহয়, অহা বছৰতো কৰিম। সেইটো পৰ্যায়ক্ৰমে হ'ব। আমি যিহেতু কথা দিছে ইলেকশ্যনৰ সময়ত কথা দিছে, সেইটো পৰ্যায়ক্ৰমে হৈ আছে।
কিন্তু আজি কোচিং কেম্প খুলি পেলাই কোচিং দিছে বুলি কিবা একটা অহাকালি ফাৰ্ষ্ট ক্লাছ ৰিজাল্ট হ'ব এইটো নহয় মানুহক সময় লাগে বোলে সিন্ডিকেট চলে আছে এইটো কিবা ডিপাৰ্টমেণ্ট হয় নেকি হা ডিপাৰ্টমেণ্ট আমাক ট্ৰেন্সফাৰ কৰি দিয়কচোন মই চলাম কি ডিপাৰ্টমেণ্ট এইটো মই আজিৰ দিনত যিটো চাই আছে এনে ধৰিব পাৰিতো ফ্ৰান্সে ফাইনাললৈকে যাব ফাইনালত কোন জিকিব হাৰিব এইটোতো কোৱা ইমান সহজ নহয় আজিও খেল আছে চালে গম পাব আছে ৰ মই নকওঁ ডিপাৰ্টমেণ্টেই নাই কি ডিপাৰ্টমেণ্ট এইটো কি চিণ্ডিকেট এইটো কি ডিপাৰ্টমেণ্ট মইতো চিনি নাপায় অবৈধভাৱে পইচা সংগ্ৰহ কৰা কথাটো কৈছে এই কি চিণ্ডিকেট কি অবৈধ এইটো কি ডিপাৰ্টমেণ্ট অবৈধটো কি ডিপাৰ্টমেণ্ট হয় ইলিগেলটো কি ডিপাৰ্টমেণ্ট হ'লে মই চলালে হয় ডিপাৰ্টমেণ্টে নাই ইয়াত কিহৰ মন্ত্ৰী চিণ্ডিকেটৰ মন্ত্ৰী কিয় মন্ত্ৰী লাগে কাম হ'লে হ'ল মন্ত্ৰী নালাগে কিয়